এইডোখৰত শিশু এটা হাৰিলে দেখিল নাই নিকুৱে কোৱাচোন চচতা চচাকামি চচতা নচচাকামি প্ৰকৃত নহয় কোৱা দিবাগৰ কোৱাচোন কি ক'ব লাগে চচতা চচাকামি চচতা নচচাকামি চচতা চচাকামি নচতা চচতা চচাকামি নথতা কাম নাই হোৱা আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজৰ বালি চাপৰি যিসকল লোকে দুঃসাহসিক ক্ৰিয়া কৰি ভাল পায় তেওঁলোকে ইয়াত এৰাতি থাকি ইয়াৰ অভিজ্ঞতা ল'ব পাৰে যদি আপোনালোকে ইচ্ছা কৰে নিপুৱে কথা এটা কয় কি কথা ক'বা নিপু মই কথা এটা ক'ম মানে কি মই সেইদিনা শুনিছোঁ দেই মানে মানুহ এজনে কৈছে যে মাজুলীত শাল মাছটো নাখায় কোৱা যে মাজুলী মানুহে শাল মাছ নাখায় গতিকে কি কাৰণে নাখায় কি কয় সেইটো আজি সুধিম মাজুলী মানুহক শাল মাছ নাখায় বুলি শাল মাছ নাখায় মানে য'ত মানে ডাঙৰ ডাঙৰ বিল আছে তোৰ মাজুলীত বহুত ডাঙৰ ডাঙৰ বিল আছে বিলত বহুত ডাঙৰ ডাঙৰ শাল মাছ আছে গতিকে সেই মাজুলী মানুহখিনিয়ে শাল মাছটো নাখায় বুলি কোৱা শুনি আৰু যদি নাখায় আমি তাৰে দুই এটা লৈ আহিম নহয় জানো অঁ এতিয়া এইটো এটা মই নাজানো আচলতে কি মই আজি মানে সেইটো গম পামহে প্ৰথম গম পালোঁ আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাবচোন কি কাৰণে নাখায় যদি মাজুলী বন্ধু আছে তেনেহ'লে জনাব আমাক আমি বাৰু জানিবলৈ চেষ্টা কৰিম ইয়াৰ স্থানীয় লোকসকলৰ দ্বাৰা আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব নিশ্চয় আপোনালোকলৈ আমি মাজুলী পোৱাৰ লগে লগে আৰু মাজুলীলৈ অহা মানে আমাৰ কিবা ৰোমান্টিক ফিল এটা হয় মোৰ এওঁলোকৰ হয় নহয় নাজানো গতিকে মই মানে তেনেকুৱা মই মানুহটো ৰোমান্টিক আচলতে দিবাকৰ সি মানে মোজোৱাব কিবা মানে সি য'তেকে নাযাওঁ সি মানে অকণ মোজৰি যায় মানে মোজোৱাৰ পৰা কিবা ফূৰ্তি ফাৰ্তা নথকা লেখীয়া কিন্তু গন্ধিয়া মানে মানুহটো ফূৰ্তি থকা মানুহ জোচালি অলপ আৰু সি গান চানো গাই ভাল পায় গন্ধিয়া কণ্ঠত গান শুনিবলৈও ভাল আৰু সুৰটোও যথেষ্ট ভাল গান এটা গাব নিশ্চয় আমি মাজুলী পোৱাৰ লগে লগে মাজুলী নহয় ষ্টাৰ্ট কৰিম গানৰ নাওতে নৌকা যাত্ৰা আৰম্ভ হওঁতে এতিয়া যিহেতু আমি মাজুলী গৈ আছো এই গৈ থকা পাছত এটা গানটো লাগে একচুৱেলি আজি মই বৰিং পোৱা নাই মানে টাইমটো বহুত ভাল গৈছে আমাৰ স্পেচিয়েলি লগৰ বহুত দিনৰ মূৰত সকলোকে পাই লগতে আহিছো ন তাতে আমাৰ ভাল লাগিছে সেইকাৰণে আজি এই গান চানবিলাক গাবলৈ এতিয়া মন যোৱা নাই দেখিলে মিছা গন্ধিয়াই কেনেকে মিছা কথা এটা কৈ দিলে আচলতে মন ভাল লাগি থাকিলে গানবিলাক মনলৈ আহে আৰু গান গাবলৈ মন যায় ফূৰ্তি ফাৰ্তা লাগে মনটো যেতিয়া বেয়া লাগে যে বৰ লাগিছে ধৰি লওক আমনি লাগিছে তেতিয়াহে গান চানবিলাক গাবলৈ মন নাযায় কথাটো ইমান নোহোৱা নহয় তথাপিতো আজি মনলৈ কিবা নাহিছে গানবিলাক গান মই কৈ দিছো মই এটা কৰি ধৰি দিছো জানো তোমাক এনো লগত লৈ মাজুলী কি যামেনো মাজুলীলৈ তেনেকুৱা কিবা গান এটা এতিয়া গানটো গাৱাৰ লগে লগে অৰ্থটো কি হ'ল আমাৰ লগত এতিয়া তোমাক লগত লৈ যাবলৈ লগৰ নেলাগে তোমাৰ কথাটো এতিয়া ভিডিঅ'টো যোগে যাওক তেওঁ আকৌ আমি আহিম আকৌ তেওঁক লৈ আহিম দৰকাৰ আচলতে চাবলৈ গ'লে আমি দিবাকৰ আৰু মই আৰু লগতে নিপু আমি মাজুলীত বিচাৰিহে আহিছো কোৱা শুনিছো মাজুলীৰ কনেং বিলাক বিৰাট ধুনীয়া মোৰ চিনাকিও আছে বহুত ধুনীয়া বুলি কেলে কয়ে নহয় ধুনীয়া দেখিলেই জানিবা যোৰহাটৰে ছোৱালী সেই আকৌ তুমি লগালা খেলি মেলি নহয় আছে তাত গান এটা তাত আছে মানে সহজ আৰু সৰল অন্তৰ নিৰ্মল যাৰ সেইজনী কোৰ ছোৱালী মাজুলীৰ ঠিক আছে সহজ আৰু সৰল অন্তৰ নিৰ্মল জানে সেইজনী কোৰ 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 মাজুলী জীয়াৰী তাই মাজুলী কনেঙে মাজুলী জীয়াৰী তাই মাজুলী বঢ়িয়া আৰু গান আমি আগবঢ়াই থাকিম গানো এনেকে মানে ফূৰ্তি ফাৰ্তা এটা ধুনীয়া যাত্ৰা আৰম্ভ হৈছে আমাৰ দিবাকৰ আমাৰ মাজতে হেৰাই গৈছে দিবাকৰ আমাৰ বাঁহী আনিছা নাই দিবাকৰ বাঁহী আনা নাই আজি দিবাকৰ বাঁহী পাহৰি আহিলে আনিছা নি বাঁহী আনিছা বাঁহী যিটো আনিছো এইটো বজাবলৈ হৈ হ'ব এতিয়া আমাৰ চলি যাব অকণমান স্কেল নিবিলে এইটো বাঁহী আনিছে আমাৰ দিবাকৰ আকৌ একদম স্পেচিয়েলি গান এটা আছে কাজিৰঙা বৰ ধুনীয়া অকণমান গুণগুণাই দিলে ভাল কাজিৰঙাটো বৰ ধুনীয়া লাগে দিবাকৰ কণ্ঠত কাজিৰঙাটো কাজিৰঙা আমি আচলতে বাঁহীতে বজাওঁ আমি এনেকে কাজিৰঙা কাজিৰঙা গোৱা ধৰা আৰু তোমালোকে গোৱা কাজিৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা হ'ব নেকি আৰু দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা ধুনীয়া হৈছে ভাল লাগিছে
গান এনেকৈ গান হৈ আহিব লাগে, তেতিয়া ভাল লাগে। মই আচলতে চিঞৰি চিঞৰি গান গাই ভাল পাওঁ, আৰু মোৰ কণ্ঠ যেনেকুৱা জাহাজত যিসকল আহিছে তেওঁলোক হয়তো জাপ মাৰিও দিব পাৰে, সেইটো কাৰণে মই নাগাওঁ। কেতিয়াবা অকলে অকলে থাকিলে মই গাই ভাল পাওঁ। ধ্ৰুৱৰ গান আছে, বহুত আছে। মই নিজে লিখি এইটো অকল দি দিছে দেই, মই নিজে গান লিখিব, এইটো অপমান কৰা হ'ব আচলতে গায়কসকলক, আৰু যিসকলে গীত ৰচে তেওঁলোকক ঘৰত বহুত ষ্টক কৰি থৈছে লিখি, কাকো এৰি দিয়া নাই। তেওঁ নিজকে নিজে ভাবে যে মোৰ কিবা এটা ভুল হৈছে, এনেকুৱা ধৰণৰ। এইটো মিছা কথা। গন্ধিয়া এজনে হৈছে এজন কমলা, মই চিনাকি কৰি দিছোঁ পুনৰবাৰ, আৰু এওঁ ভাল ঢোল বজায়, ঢোলত মানে নাম্বাৰ 1 বুলি ক'বলৈ হ'ব। আৰু মিছা কোৱা হ'ব? নাই, এইটো মিছা কোৱা, বহুত বেছি কৈ দিছে। বেছি কোৱা নাই, যিসকলে গন্ধিয়াক চিনি পায় তেওঁলোকে জানিব, যিসকলে গন্ধিয়াৰ ঢোলৰ ৰগৰ শুনিছে তেওঁলোকে গম পাব। গন্ধিয়াৰ যিটো ৰগৰৰ আঙুলিৰ যিটো যাদু, সেইটো মই বেলেগৰ হাতত দেখা নাই, মই বেলেগৰ হাতত সেইটো নাপাওঁ আচলতে। আঙুলিৰ যিটো বুলনি, সেই বুলনিটো মই অন্য ঢুলীয়াসকলৰ ক্ষেত্ৰত মই দেখা নাই, মানে ৰগৰ যিটো দিয়ে। আৰু গন্ধিয়াৰ যথেষ্টখিনি প্ৰতিভা আছে, ধৰি লওক কমলা কেনেকে পকাব লাগে তাৰো প্ৰতিভা আছে, মই সেইখিনি নকওঁ। আজিকালি মানে কাৰ্বাইডটো ইউজ নকৰে ন বহুতে, সেইকাৰণে যথেষ্ট অভিজ্ঞতা আছে, যথেষ্ট অভিজ্ঞপূৰ্ণ এজন যুৱক। কোনোবা এদিন এওঁ ক'ব সেইখিনি কথা, পিছে পৰে আমি কথা পাতিম। আৰু আজি বহুত মানুহ আছে, আজি মানুহ যথেষ্ট আছে, আৰু চবৰে মনবিলাক একে নহয়, চবৰে চিন্তাবিলাক একে নহয়, আৰু কিছুমানে আৰু এতিয়া এটা পৰিৱেশ চলি আছে, মানে নানা ধৰণৰ সমস্যাবিলাকৰ সন্মুখীন হ'বলগীয়া হৈছে মানুহবিলাক, আৰু চবৰে মানে বেলেগ বেলেগ চিন্তাধাৰা আহি আছে। লকডাউনে খাই দিছে একাংশ মানুহক, ক্ষুদ্ৰ ব্যৱসায়ীসকলক, তেওঁলোকেও ইয়াতে আমাৰ লগত একে সহযাত্ৰী, তেওঁলোকৰো অন্তত মানে মনত বহুত চিন্তা হৈ আছে, কাৰোবাৰ গোটৰ ধাৰ আছে, কাৰোবাৰ বেংকৰ ঋণ আছে, সেইবিলাকো মাৰিব লাগে। গতিকে চবৰে চিন্তাবিলাক বেলেগ বেলেগ ধৰণৰ হয়। মোৰ লগত আছে মোৰ 3 বন্ধু, জয়ন্ত, দিবাকৰ আৰু নিপু। মই এওঁলোকক লৈ আৰু 2জন বন্ধু আছে, ঋতুপন আৰু বিনয়, তেওঁলোক অহা নাই। তেওঁলোকক লৈ মই মানে এটি গীতৰ সুৰ এটা দিছিলোঁ, এনেকুৱা ধৰণৰ মই আপোনালোকক অকণমান দিছোঁ আৰু। জয়ন্ত জয়ন্ত দিবাকৰা বিনয় ঋতুপন জয়ন্ত জয়ন্ত দিবাকৰা নিপু 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 জয়ন্ত জয়ন্ত দিবাকৰা। আজিয়ে শুনিছোঁ মই সেইকাৰণে আগৰ ভিডিঅ'টো কৈছিলোঁ।